বোলো অ হৰি অ ৰাম জীৱনত মই ভিডিঅ' সেইটোৱে চাম য'ত সমস্যা সমাধান বিচাৰি পাম নমস্কাৰ বন্ধুসকল মই মনজিৎ গগৈ পুনৰ লৈ আহিছোঁ আপোনালোকৰ মাজত এটা নতুন ভিডিঅ' ভগৱান শ্ৰীকৃষ্ণই আমাৰ সকলোকে এটা কথা বুজাইছে অৰ্জুনৰ মাধ্যমত যেতিয়া অৰ্জুনে যুদ্ধ নকৰি এৰি যাব বাবে বিচাৰিছিল সন্ন্যাসী হ'ব বাবে বিচাৰিছিল ভগৱান শ্ৰীকৃষ্ণই কৈছিল সেইটো কাম নকৰিবা যিটো সকলোৱে কৰে সেই কামটোহে কৰা যিটো তোমাৰ কাৰণে শুদ্ধ হ'ব তুমি এজন ক্ষত্ৰিয় হয় তোমাৰ কাম হৈছে অধৰ্মক ধ্বংস কৰি ধৰ্ম স্থাপন কৰা বন্ধুসকল হয় আমাৰ সকলোৱে জীৱনত কিছুমান কৰিবলগীয়া কাম থাকে কিছুমান ৰাস্তা থাকে আমি সেই ৰাস্তাটো চইচ কৰিব নালাগে যিটো সমাজে কৰি আছে বা সকলোৱে কৰি আছে আমি সেইটো ৰাস্তা চইচ কৰিব লাগে যিটো আমাৰ কাৰণে শুদ্ধ হয় চাওক আজিকালি এটা ফেশ্বন হৈ গৈছে ফেশ্বনটো কি বাৰু আনে কৰি আছে সেইকাৰণে ময়ো কৰোঁ নহয় জানো এনেকৈ কৰিব নালাগে বন্ধুসকল তেতিয়াহ'লে আপুনি ভিৰৰ মাজত হেৰাই যাব যদি আপোনাৰ ওচৰত প্ৰতিভা আছে আপোনাৰ ওচৰত যিটো কাম কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি ভিৰৰ মাজৰ পৰা ওলাই আহিবলৈ হ'লে সেই কামটো কৰক যিটো আপোনাৰ ওচৰত আপোনাৰ ভিতৰত প্ৰতিভা সোমাই আছে আন ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব